নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ এটা অনুৰোধ, আপোনাৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আজি আপোনালোকক ডু নট আৰু ডোণ্টৰ পাৰ্থক্যৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম। আচলতে ডু নটক পাৰ্মানেণ্টলি আৰু ডোণ্টক টেম্পৰাৰী ইউজ কৰা হয়, আৰু সেয়ে আজি মই আপোনালোকক কেইটামান উদাহৰণৰ সৈতে আপোনালোকক ডু নট আৰু ডোণ্টৰ পাৰ্থক্য বুজাবলৈ চেষ্টা কৰিম। তাৰ বাবে কেইটামান মই উদাহৰণ ল'ম। কেতিয়াবা কোনো লোকক আমি যদি চিগাৰেট খাবলৈ হাক দিওঁ, তেওঁক আচলতে আমি পাৰ্মানেণ্টলি আমি হাক দিওঁ যে চিগাৰেট নাখাবা। তেতিয়া আমি কওঁ ডু নট স্ম'ক, কাৰণ তেওঁক আমি পাৰ্মানেণ্টলি আমি হাক দিছোঁ যে তুমি চিগাৰেট নাখাবা। তেতিয়া তেনেকুৱা ক্ষেত্ৰত ডু নট ব্যৱহাৰ কৰা ডু নট স্ম'ক হয়, কাৰণ চিগাৰেট স্বাস্থ্যৰ কাৰণে হানিকাৰক। আমি সেইকাৰণে পাৰ্মানেণ্টলি তেওঁক হাক দিম। তাৰপিছত এটা বাক্য ল'ম। কেতিয়াবা স্কুল কলেজ এইবিলাকৰ কাষেদি বা মন্দিৰ মছজিদৰ কাষেদি ৰাস্তা থাকে, তেতিয়া তাত হৰ্ণ বজোৱাত বাধা দিয়ে। তাত আচলতে হৰ্ণ বজোৱাত পাৰ্মানেণ্টলি বাধা দিয়ে, তেতিয়া তাত লিখা থাকে ডু নট হৰ্ণ। তাৰপিছত এটা বাক্য ল'ম। কেতিয়াবা ৰোগীৰ কাষত ক্লাছৰুমত ছাত্ৰ ছাত্ৰীয়ে কথা পাতি আছে, তেতিয়া তেওঁলোকক আমি টেম্পৰাৰী তেওঁলোকক মানা কৰিম যে কথা নাপাতিবা। তেতিয়া আমি লিখিম ডোণ্ট স্পীক। কথা পতাত ক্লাছৰুমতে বন্ধ কৰিছোঁ বা ৰোগীৰ কাষতে বন্ধ কৰিছোঁ। তাৰপিছত এটা বাক্য ল'ম। কাৰোবাক কিবা কাৰণে হাঁহি বন্ধ কৰিবলৈ বা হাঁহিবলৈ মানা কৰিলে আমি তেওঁলোকক টেম্পৰাৰীয়ে মানা কৰোঁ, পাৰ্মানেণ্ট নহয়। তেতিয়া আমি লিখিম ডোণ্ট লাভ। ডু নট লাভ নিলিখোঁ। তেওঁলোকক নিজৰ অধিকাৰ হাঁহিবই লাগে। আচলতে কিবা কাৰণতে তেওঁক বন্ধ কৰিছোঁ, তেতিয়া লিখিম ডোণ্ট লাভ। তাৰপিছত কেতিয়াবা কি হয়, অফিচ কাছাৰী বা হস্পিটেলত থুই বা পিক পেলাবলৈ মানা কৰে। সেইবিলাক আচলতে তেনেকুৱাবিলাক পিক পেলাবলৈ মানা কৰে, পাৰ্মানেণ্টলি কৰে। এতিয়া আমি লিখিম ডোণ্ট স্পীড। ডু নট স্পীড লিখিম, ডোণ্ট স্পীড নহয়। তেওঁ থুই পেলোৱাটো পিক পেলোৱাটো পাৰ্মানেণ্টলি মানা কৰিছে। নিশ্চয় আজি মোৰ ভিডিঅ'টো ভাল পালে যদি লাইক কৰিব, আৰু আপোনালোক যদি নতুন তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।